হাই ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মোৰ ইউটিউব চেনেলটোত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম মই ৰসগোল্লা কেনেদৰে বনাওঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমে গাখীৰখিনি এনেদৰে গৰম কৰি লৈছোঁ। এতিয়া মই গেছটো অফ কৰি দিছোঁ। মই নেমু লৈছোঁ, 4টা নেমু লৈছোঁ। এতিয়া অলপমান গাখীৰখিনি ঠাণ্ডা হোৱাৰ পিছত মই নেমু ইয়াত দিম। নেমুখিনি দিম যিহেতুকে ফাটিবৰ কাৰণে দিম। এতিয়া মই নেমুখিনি অলপ অলপকৈ দিম, অলপ লাৰি দিম। এইখিনি এনেদৰে অলপমান লৰাই থাকিম। এতিয়া দেখিছে চাগে ইয়াত ফাটিছে। এতিয়া মই এইখিনি চেকি ল'ম কাপোৰ এখনত, কটন কাপোৰ এখনত এইখিনি ভালদৰে চেকি ল'ম। এইখিনি মই এতিয়া ভালদৰে এনেদৰে চেপি পেলাই ইয়াৰ পানীখিনি নোহোৱা কৰি ল'ম। এনেদৰে ভালদৰে চেপি ল'ব এইখিনি এতিয়া মই অলপমান ঠাণ্ডা হ'ব দিম, গৰম হৈ আছে যিহেতুকে। এইখিনি হোৱালৈকে মই এতিয়া চেনিখিনি পগাই ল'ম। মই পানী 3 কাপ দিছোঁ। চেনি দিছোঁ মই 3.5 কাপ দিছোঁ চেনি। এতিয়া মই এইখিনি হোৱালৈকে এইখিনি ভালদৰে মঠি দিম। এইখিনি আচলতে ভালদৰে মঠি ল'ব, নহ'লে মিঠাইকেইটা খাবলৈ ভাল নহয়। যিমানে ভালদৰে মঠিব সিমানে মিঠাইকেইটা ভাল হ'ব। এনেদৰে মই ভালদৰে মঠি ল'ম। এতিয়া মই ইলাচি 2টা দিছোঁ ইয়াত, অলপ গোন্ধটো ভাল হ'বৰ কাৰণে। মই এইকেইটা লাড়ু এনেদৰে অলপ সৰু সৰু কৰি পেলাই লাড়ুকেইটা বনাই থ'ম। মই বনাই লৈছোঁ লাড়ুকেইটা। আমাৰ চেনি পানীখিনি এতিয়া হৈ গৈছে। এতিয়া লাড়ুকেইটা মই তাত বহাই দিম। বহাই দিছোঁ মই লাড়ুকেইটা। এইকেইটা অলপ ফুলি আহিব ধৰিছে, ফুলিছে। প্ৰায় 15 মিনিটমান সময় মই এনেদৰে বহাই ৰাখিছোঁ চেনি পানীত।
আমাৰ মিঠাই এতিয়া ৰেডি আমাৰ হৈ মিঠাই গ'ল। হৈ গ'ল। গেছটো অফ কৰি দিলোঁ এতিয়া। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।